মাতৃ মোর অঞ্জনা দেবী পিতৃ মোর পবন নন্দন নাম মোর হনুমান হ্যাপি নিউ ইয়ার নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সমীৰণ আছামলৈ আজি আহিছো পিকনিক খাবলৈ পথাৰত পিকনিক খাবলৈ আহিছো এইফালে গাড়ী পাৰ্কিং কৰি দিলো বাইক বিলৰ পাৰত পথাৰৰ মূৰত আমাৰ খানা সুমিতাই কিবা এষাৰ ক'ব ৰাইজক নমস্কাৰ সকলো ৰঙীন হওক জীৱনটো আৰু সকলোৱে সুখ সমৃদ্ধি হওক 2022 চনটো আৰু কি কম আনন্দৰ সমৃদ্ধি বতৰা কঢ়িয়াই নিয়াটোৱে আমাক লাগে সকলোৱে জীৱন সুন্দৰ মংগলময় সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু আমাৰ এইফালে টিপাল উত্তোলন হৈ গ'ল টিপাল নহয় আচলতে বিছনা চাদৰ উত্তোলন হৈ গ'ল আৰু এইফালে সুমিত দায়ে গানৰ ব্যৱস্থা কৰি আছে আৰু আমাৰ দোকান দায়ে কি কৰিছে পিয়াজ কাটিছে আলু কাটি হৈ গ'ল দৈব অকণমান আহিছে ইয়াৰ মানে বাঁহটো বেলেগ ভিতৰৰ বস্তুটো বেলেগ বাঁহটো বিলাতী মালটো লোকেল তাৰপাছত কলাত কাই লাই বাৰী নে বাৰী লাই গাহৰি মাংসৰ ৰুটি আহিব আপোনালোকে ভৱিষ্যতে খালে এনেকুৱা লাই মাংস গাহৰি খাব আজি আমি ক'ত আছো এতিয়া ৰাইজক জনাই দিয়ক আমি আজি চৰাইদেউবা বিলত আছো চৰাইদেউবা বিলত চৰাইদেউবা বিলৰ মাজত আজি ফূৰ্তি কৰিম আমি নতুন বছৰক আদৰণি জনাম সুন্দৰকে তো চাই থাকিব সমীৰণ আছাম মাংস কেৰাহীত পৰি গ'ল এয়া পুৰণ পুৰণ হৰণ পুৰণ এই শুভ মুহূৰ্তত এখনি ফটো উঠাই লওঁ এয়া মাংসৰ ৰং আহিছে অকণমান ৰাইজক শুভবাৰ্তা এটা দি দিয়ক আজি নতুন বছৰ বুলি 2022 বৰ্ষ নতুন বছৰে সকলোকে সুখ সমৃদ্ধি কঢ়িয়াই আনক তাকে আমি সকলোৱে কামনা কৰিছো আমি হেতুকে কামনা কৰিছো কথা ক'ব পৰা নাই ধোৱা হৈছে পতা তাক মাৰি দিছে যে কথা ক'বলৈ মানে বতাহে শান্তি দিয়া নাই মানে আৰু আপুনি কি কৰিছেনো আপোনালোকে এয়া মই গাহৰি পুৰি আছো পুৰণ গাহৰি পুৰণ বুলি কয় এইটো আৰু এইটো কি বুলি কয় এইটোক কয় ভজাটোক কয় হৰণ হয় নেকি এইটো নতুন ওলাইছে নতুন এই বছৰৰ পৰা ওলাইছে নতুন এইটো কয় পুৰণ এইটো হৰণ আজি আছো এইটো কয় হৰণ সুদূৰ ডিব্ৰুগড়ৰ পৰা আমাৰ ৰাইজক দুজন ব্যক্তিয়ে নতুন বছৰ বুলি শুভকামনা জ্ঞাপন কৰিছে তো ৰাইজক আপোনালোকে শুভকামনা জ্ঞাপন কৰি দিয়ক সমূহ ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰম যাচিলো আৰু এই নতুন বছৰত সকলো কৰোণাহীন পৰিৱেশৰ পৰা আঁতৰি ৰোগমুক্ত হৈ থাকক আপোনালোকৰ পৰিয়ালৰ সকলোটি কুশলে থাকক আৰু নৱবৰ্ষ আপোনালোকৰ সকলোৰে আশা ভৰসা সম্পূৰ্ণ মানে সকলো ভগৱতী গীতি হওক তাৰে কামনাৰে হেপী নিউ ইয়েৰ আৰু বিশেষ কাৰণবশতঃ তেওঁলোক দুজন আমাৰ মাজত থাকিব নোৱাৰিলে তো মই লৈ আহিছোঁ ৰহি এক বটল এইটো মই খাম এতিয়া ৰাইজে খাই আছে চবেই নিজৰ নিজৰ মতে খাই আছে মাংসটো কেনেকুৱা বনিছে দেখাই আছো আপোনালোকক ৰ'ব এক ছেকেণ্ড এইটো আমাৰ লাই শাক গাহৰি আহি পাই গ'ল নিপন আমাৰ মানে মৰমৰ বন্ধু নিপন আহিছে নিপনে কি কি আনিছা মই ফ্ৰাইং গ্লাছ আনিছো ধনিয়া আনিছো জলকীয়া মজা ৰাইজক নতুন বছৰ শুভেচ্ছা জনাই দিয়া সৰ্বপ্ৰথমতে সকলোকে নতুন বছৰ উল্লেখ জনাইছো সকলোৰে দিনবোৰ
সুন্দৰ হৈ আহক কামনা কৰিছোঁ আৰু আমি আজি ফূৰ্তি কৰি আছে নি নাই নহয় নাই নাই তো সকলোকে জনাইছো হেপী নিউ নৃত্য গীতৰ অনুষ্ঠান চলি আছে চৰাইদুৱা পথাৰৰ মাজত ফূৰ্তি কৰি আছো আমি পথাৰৰ মাজত ঠাণ্ডা লাগিছে তো জেকেটটো পিন্ধি ল'লোঁ সময়ো হৈ আহিছে এইফালে বেলি লহিয়ালেই তো তাতে কমলা টেঙাও লৈ আহিছিলোঁ নিপন একেবাৰে নিৰামিষ মানুহ তো নিপনক কমলা টেঙাকে খুৱাই দিছোঁ নিপনে কমলা টেঙা খাই অকণমান ফূৰ্তি কৰিব আজি এই আমাৰ ফালি ললুৱে দেখিছেনে পথাৰত জুতি লাগিছে কমলা টেঙা ন এই আমাৰ ডিছখন পৰি গ'ল এইফালে ডিছ মিলাই ধৰিছিলোঁ টিভি লাগি আছে মানে আমাৰ বতাহ ধুমুহা আহি গৈছে ভাগি গৈছে ঘৰ ভাগি ডিছ পৰি গৈছে আমাৰ এই অৱস্থা ঘৰটো ভাগিলে তথাপিতো আমি ৰৈ আছো বতাহ ধুমুহালে ভয় কৰা নাই নকৰো ভয় কমলা টেঙা খাই লওঁ ঐ চৰু আছে ঐ চৰু সেইটো ঐ চৰু ঐ চৰু ঐ পুখুৰী সেইটো ঐ এইটো পৰিলে হ'ব দিয়া ভাবিছে নি মই ধেমালিয়া কৰি আপোনালোকে ভাবিছে নি এতিয়া খাই ক'ব নোৱাৰি বুলি ধেমালি কৰিছো মই ধেমালিয়ে কৰি দেখুৱাইছো নমস্কাৰ দি দিয়ক নমস্কাৰ আমাৰ খানা ৰেডি হৈ গ'ল আৰু খাবলৈ আমি এইফালে দোকানদাৰ বাঢ়ি আছে ভাত আৰু ৰাকুটাৰ গান বাজি আছে ভাত খাম মাংস খাম খালে এইফালে খালে কেনেকুৱা লাগিছে এইটো গাহৰি লোকেল গাহৰি হয় এইটো কোনো প্ৰডাকশ্যন নাই ইয়াক ডাঙৰ কৰিছে কচু খোৱা গাহৰি আৰু লগত কি আছে লাই শাক কচু খোৱা গাহৰি আৰু লাই শাক দেখিছে ডাঙৰ লাই আৰু আমাৰ দাইল হলে মাংস হলে দাইল চাইল একো নালাগে আমি মাংসই খাই দিওঁ আপোনাৰ মন্তব্য অকণমান কেনেকুৱা লাগিছে বঢ়িয়া মজা কেনেকুৱা লাগিছে এই বোলে হাঁহ যেন গাহৰি মডেন তাৰপৰা কি আছিলে পিছখন মই পাহৰি अरे कहना क्या चाहते हो निपन पानी शाबाश बेटा बहुत बढ़िया এটা কথা
মেলৰ আগত নে পাছত নাজানো কিন্তু ভোজৰ পাছত আজি প্ৰমাণ হৈছে সেইটো কথা এইয়া চাওক কেৰাহীতে হুন বিচাৰি পালো আমি গাহৰি হুন লাষ্টৰ কি জানে আমি চৰুৰে মাৰি দিছিলো চৰুৰে বাকি লম আৰু দেই ভাল লাগিলে আজি বৰ সুন্দৰকে আমাৰ অনুষ্ঠানটো হৈ গ'ল নিপন শেষ কৰি লওঁ তাৰপৰা ৰাইজৰ লগত কথা পাতি আছো আমি ন খানা সামৰিলো খানা খাই শেষ হৈ গ'ল কিন্তু ফূৰ্তি শেষ হোৱা নাই আকৌ ৰাস্তাত আহি থাকোঁতে অলপ আনন্দ মই কেনেকৈ পাৰ হৈ যাওঁ তুমি নেগুডাল হনুমান হাইয়ে দাঙিব লয় ইমান গধুৰ এই দেশডাল হে বীর তুমি নেজডাল একাখৰীয়া কৰি দিয়া তুমি একাখৰীয়া কৰি পাৰ হৈ যোৱা ভীম হৈ গ'ল হৈ গ'ল আৰু মই যাওঁ মই নিস্থানে হে বীর ইয়াতে পৰি থাকা নিস্থানে কৰো গাঁৱত কোন 323 ঘোঁৰা আহি পালে অন্য মাজত ঘোঁৰা আহি সোমালেহি অন্য মাজত কোন তোমাৰো 323 দিয়া সত্য পৰিচয় কোন তহঁতি 323 হনুমানৰ বচনটো লাগে অকণমান মাতৃ মোৰ অঞ্জনা দেৱী পিতৃ মোৰ নাম মোৰ হনুমান ইমানেই আছিলে ভিডিঅ'টি কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম।